মই মনিকাই আজি আপোনালোকলৈ নতুন আৰু টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হ'ল জিকাৰ সৈতে মাছৰ টেঙা জোল। কেনেকৈ আমি সহজতে আৰু টেষ্টিকৈ মাছেৰে জিকা আৰু আলুৰ তৰকাৰীখন বনাব পাৰি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে মই দেখাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব। ৰেচিপিটোৰ কাৰণে মই 5 পিচ মাছ লৈছোঁ, 3টা জিকা, আলু 2টা আৰু বিলাহী 2টা। মাছ কেইপিচ ভালদৰে ধুই নিমখ আৰু হালধি সানি লৈছোঁ। জিকা কেইটাও মই এনেদৰে পিচ কৰি কাটি লৈছোঁ। আপুনি নিজৰ পচন্দ অনুসৰি পিচকেইটা কৰি ল'ব পাৰে। আলু আৰু বিলাহী কেইটাও মই এনেদৰে টুকুৰাকৈ কাটি লৈছোঁ।